নমস্কাৰ গাইজ, এই চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি মই গৈ আছোঁ এখন পাৰ্কলৈ, ৰিজৰ্ট টাইপ বুলিয়ে ক'ব পাৰি। বহুত ধুনীয়া খুলিছে বোলে। মোৰ পিছফালে এজন আছে মামা ল'ৰা, সি কৈছে বোলে ব'ল বোলে পাৰ্ক পাওঁগৈ। সেইকাৰণে ওলাই দিলোঁ ধুনীয়াকৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ' টু দ্য পাৰ্ক। বাইক চাইক থৈ আজৰি এইফালে যাওঁ। এইখনেই হৈছে ৰিজৰ্ট টাইপ পাৰ্ক। দেখাতটো ধুনীয়াই লাগিছে, চাওঁচোন আৰু কি ওলাই। ইয়াতো কিন্তু ধুনীয়া লাগিছে দেই। শুনাৰ মতে বোলে ইয়াত বোলে ফটো মাৰিবলৈ বোলে পূৰা আহে মানুহবোৰ। ত' থাকি কৰিব ভাল লাগিলে, কাৰণ অলপ সময় ৰ'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ। বাকী সেইকেইটা কটেজ, সৰু সৰু কটেজ আছে, থাকিব পৰা ব্যৱস্থা আছে। ইয়াতো থাকিব পৰা ব্যৱস্থা আছে, খাব পৰা ব্যৱস্থা আছে। ভাল লাগিলে। আৰু এজন পোৱা লাগি থাকে বাৰু, ভাল লাগিলে দে। এতিয়া অলপমান চাওঁ, ডেঙা টাউনৰ ফালে যাওঁ। এতিয়া ভাবিলোঁ লাঞ্চটো কৰি লওঁ, তাকে ইয়াতে সোমালোঁ। কমেণ্টত জনাব এইখন কোনখন ৰেষ্টুৰেণ্ট হয়। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ ভাল পাইছে। যদি ভাল পাইছে কৰণীয়খিনি কৰি দিব। থেংকছ ফৰ ৱাচিং। খানা আহিলে, এতিয়া খোৱা হওক।